डायलॉग पारी गेली ब्लॉग बनाते ना নমস্কাৰ মোৰ পুনম দাস মনৰ ইউটিউব চেনেলটোলৈ আপোনালোকক সকলোকে পুনৰবাৰ স্বাগতম। গাইস আমি গৈ আছো শুটিংত মাই ফোন ফুল ষ্টৰেজ মেকআপ লৈ ৰেডি এতিয়া আমি লোকেশনত গৈ আছো। মই স্পেশালি কৰিলাম স্পেশালি কৰিম মোৰ ব্লগ নহলে নহব এই তো তাৰ প্ৰতি দিয়া তো গাইছ আমাৰ ধূপ চুপ জ্বলা হৈ গ'ল তো এই হাতখন পুৰিম মানে শুভ কামত পুৰাটো ভাল আৰু বলো ঐ বিৰি এইটো বিৰি আমি আহিছোঁ এতিয়া ছেকেণ্ড চিন দিবলৈ তো চাই থাকক আমাৰ দুটা চিন কমপ্লিট আমি 5 নম্বৰ চিন লৈ আছো মানে আমাৰ কি হ'ল একচুৱেলি আমাৰ এটা চিনত মনা এখন আছিল সেই মনাখন আহি পোৱা নাই আমি মনাখন ৰখি আছো তো আমি ৰখি থকাতকে মানে এটা বেলেগ চিন এটা আমাৰ ব্লগাৰ মালিকে কিন্তু পাছ বেছি দি আছে মালকি মানে ব্লগাৰৰ মালকিন এইটো ৰুকেশ ক'ত ৰুকেশ এইটো আমাৰ ৰুকেশ ৰাকেশ এটা ডাইলগ দা কিবা আমাৰ ৰাকেশৰ এখন নতুন শৰ্ট ফিল্ম আহি আছে ৰাগিনী সি মানে ইমান স্ক্ৰিপ্ট ইমান ট্ৰেজেডি মানে কান্দি লিখি আছে 3 বছৰ হয় এতিয়ালৈকে লিখা হয় অতি মানে সোনকালে সি মানে স্ক্ৰিপ্টটো ওলাব তাৰপিছত শ্বুট কৰিম 3 বছৰ যদি স্ক্ৰিপ্টটো লেখাতে হয় আৰু শ্বুট কৰোঁতে বহুত দিন লাগিব আৰু দীঘল হ'ব না দীঘল হ'ব বহুত আপোনালোকে চাগে চাই আমনি পাই যাব তো হ'লেও চাই থাকক বিহাইণ্ড দ্য চিন অঁ আগৰ পৰা একো নাই অকমান লাজ লাগে আৰু নেকি তো গাইস এটা আমাৰ মুগ্ধ আছিল চান্সতে পুৰা ডান্স মাৰি দিছো একদম মেকআপ আৰ্টিষ্টৰ চাগে বেয়া খং উঠিছে চাল্লা আৰু মেকআপ কৰিব লাগিব মই চাওকচোন মানুহ কিবা ক'বা মানুহবোৰ দেখি কেনে লাগিছে বহুত গাইস লাজ লাগিছে মানুহ হয় বাৰু গাউট কৰিলে অলপ হয় 30% কমপ্লিট হ'ব এবাৰ গ'লে তাৰপিছত আমি ভাত খাব যাম দোকানত শ্বুট লৈছো বাপৰে কাম কৰিছা কি কাম কৰিছা কি আনিছা দালি আনিছা যোৱা দিয়া তো গাইস আমাৰ কাৰণে আঞ্জা আহিব না আহি আছে মিনটো কোৱা কিবা তুমি কেতিয়া খাবা তুমি ভাত কেতিয়া খাবা এটা ভাল আছে এটা কোন জায়গা তো গাইস আমাৰ এটা ব্ৰেকফাষ্ট সেকেন্ড ডে শ্বুট আমি এটা লৈ আহিলো মানে চাহ বনাই আছে অজয় দাই তো বিস্কুট ভাজা চেন মাৰিব লাগিব তো আমাৰ সেকেন্ড ডে শ্বুট আৰু আমাৰ 4 দিন লাগিব গাইস তো আপোনালোকে চাই থাকক মেকআপ ললো কাপোৰ পিন্ধিলো এতিয়া আমি কি কৰো পূজা কৰো যাতে মানে শ্বুটটো ভালে হয় একদম আৰু হিট মাৰে যাতে যিমান আশা কৰোঁ কি দেখা আছে মই কেমেৰাটো দেখাই দিলে কোৱা যিমান আশা কৰিছোঁ সিমানখিনিতে পাওঁ আৰু কোৱালিটি অলপ ডাউন পাব এইবাৰ ভিডিঅ'ত মানে আমাৰ বহুত বস্তু নাই এইবাৰ আমি নৰ্মেলি বেলেগ বনাই আছোঁ তো হ'লেও চাব কাহিনীটো ভাল তো আপোনালোকৰ হাত চুই যাব চামথিং ভিডিঅ'টি চাই যাব শেষলৈকে দেই পাগলৰ নিচিনা হৈ যাওঁ কাপোৰৰ
কাপোৰৰ পৰা কাপোৰ চেঞ্জ কৰি মই মানে ভাগৰি গৈছোঁ, বহুত ভাগৰ লাগিছে গাইছ। এয়া জ্বালা, এইফালেও চলি আছে, এয়া কৰি আছে। আৰু এইজন চঞ্চল হাঁহি আছে, ঐ চঞ্চল ডান্সাৰ, এইটো হাঁহি আছে, কেৱল হাঁহিয়ে থাকে। হাঁহিয়ে জীৱন, সেইকাৰণে ষ্টৰিটোৰ নাম দিছে তোমাৰ হাঁহিতেই মৰম। বাপৰে। ডাইলগ পাৰি গেলি ব্লগ বনাতে না। ফাইনেলি এতিয়া মই আহি ঘৰ পাই গ'লোঁ। ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত এবাৰ জনাব দেই। লগতে মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অন্য এটি মিনি ব্লগত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ টাটা।